অদূৰ ভৱিষ্যতে পৃথিৱীখনটো ধ্বংস হ'ব গতিকে সেইটো কাৰণেই কোৱা হৈছে যে হয়তো 50 বছৰৰ পিছত পৃথিৱীখন এই হাৰত যদি আমি পৃথিৱীৰ পৰা লুণ্ঠন কৰি থাকোঁ তেতিয়াহ'লে পৃথিৱীখন ধ্বংস হ'ব প্ৰথম কথা হৈছে বৃক্ষৰোপণ কৰিবই লাগিব আমি বৃক্ষই আচলতে আমাক অদূৰ ভৱিষ্যতে জীয়াই থকাৰ আমাক পৃথিৱীখন দিব আৰু WWF এইটো কথাও কৈ থৈছে যদি এইটো হাৰত জনসংখ্যা বাঢ়ি থাকে আমাৰ যদি পৃথিৱীখনৰ ওপৰত জনসংখ্যা এইটো হাৰত বাঢ়ি থাকে 50 বছৰৰ পিছত আমাৰ প্ৰকৃতিৰ পৰা ল'বলগীয়া সম্পদ যিটো হ'ব তাৰমানে 3খন পৃথিৱী লাগিব সেইটো সেই অভ্যাসবোৰ কৰিব লাগিব তাৰমানে প্ৰকৃতিৰ প্ৰতি আমি সদায় এটা সহানুভূতিশীল মনোভাৱ ল'ব লাগিব আৰু এটা কথা আমি সদায় চিন্তা কৰিব লাগে যে প্ৰকৃতিখন আমাৰ মাতৃ পৃথিৱীখন আমাৰ মাতৃ পৃথিৱীখনক আমি কি বুলি কওঁ বসুন্ধৰা বুলি কওঁ পৃথিৱীখনক আমি ধৰিত্ৰী বুলি কওঁ এই সকলোৰে অৰ্থ হৈছে মাতৃ তেখেতসকলে প্ৰকৃত স্থানলৈ যাওক যিবিলাক স্থানত বনাঞ্চল ধ্বংস হৈছে যিবিলাক স্থানত চৰাই চিৰিকটি মাৰিছে তেনেকুৱা ধৰণৰ স্থানলৈ যাওক গৈ পেলাই তাত পৰিৱেশৰ কাৰণে মানুহক সজাগ কৰক এটা ৰুমৰ ভিতৰত বন্ধ কোঠাৰ ভিতৰত নহয় অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকলৈ আহে ডিষ্ট্ৰিক্টবিলাকলৈ আহে আল্টিমেটলি কি হয় ইমান ওপৰৰ পৰা আহিছে আল্টিমেটলি গৈ পেলাই বন্ধ 4 কোঠা এটাৰ ভিতৰতে তাৰ বাণীবিলাক শেষ হৈ যায় অভিযান মিছন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ পডকাষ্টৰ আলহী হৈছে এগৰাকী অধ্যাপক আৰু এই অধ্যাপকগৰাকীয়ে কথা কোৱাৰ আগতে মই কিছুমান কথা আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে আমাৰ এই সাক্ষাৎটো যেতিয়া চাব তেতিয়া কোনো প্ৰকাৰে স্কিপ নকৰিব কাৰণ পৰিৱেশজনিত বহুত কথা লৈ আজি আমি এই সাক্ষাৎকাৰ ল'বলৈ লৈছোঁ আৰু আমি সকলোৱে জানো জীৱশ্ৰেষ্ঠৰ মানৱ আৰু এই মানৱ জাতি আৰু 50 বছৰৰ পাছত নিশেষ হৈ যাব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু এই ধাৰণা আচলতে মই কৰা নহয় এই ধাৰণা কৰিছে বিশেষজ্ঞসকলে আজি এই যে 50 বছৰৰ পাছত যি জীৱশ্ৰেষ্ঠ মানৱ এই মানৱ নাইকিয়া হৈ যোৱাৰ মূল কাৰণটো কি অকমান সবিস্তাৰে জানিবলৈ আজি মোৰ লগত আছে শিৱসাগৰ কলেজ বৰ্তমান এতিয়া শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ অধ্যাপক ডক্টৰ উৎপল দত্ত আছে আমাৰ লগত আমি অকমান পৰিৱেশৰ বিষয়ে কিছু কথা তেখেতৰ পৰা জানিবলৈ আহিছোঁ আমি পুনে পুনে আপোনাক আমাৰ ইউটিউব চেনেল অভিযান মিছনৰ পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বিশেষকৈ আমি আজি এটা চেনচিটিভ ইছ্যুলৈ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মই কেইবাটাও এনভাইৰনমেণ্ট ডে দিনা এদিন মই এটা সাক্ষাৎকাৰ চাইছিলোঁ তাত কৈছে যে আপুনিও আছিলে তেতিয়া কৈছে যে 50 বছৰৰ পাছত আৰু মানুহ নাইকিয়া হৈ যাব মানৱ জাতি নাইকিয়া হৈ যাব অকণমান কওকচোন কি কাৰণে কথাত কৈছে বাৰু জয়তে মই অভিযান মিছনক সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক যিখিনি আজি কৰ্মকৰ্তা আহিছে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে যে 50 বছৰৰ পিছত আমাৰ জীৱকুল নাইকিয়া হৈ যাব নেকি ইয়াত এটা প্ৰথম কথা থাকে যে আমাৰ যিখিনি জীৱ জগত আছে আমাৰ জীৱ জগতৰ ভিতৰত আপোনালোকে এটা কথা মন কৰিলে দেখিব যে আপুনিও ক'লে যে মানুহ জীৱশ্ৰেষ্ঠ কোনে দিলে এই কুৱেশ্যনটো যদি আমি যদি সুধো যে কোনে দিলে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোনে ক'লে সেইটো আচলতে জীৱ জন্তুবিলাকে সভা সমিতি পাতি পেলাই মানুহক জীৱশ্ৰেষ্ঠটো দিয়া নাই কাৰণ আমাৰ এটা কথা চাওক আমাৰ জ্ঞান আছে বিচাৰ বুদ্ধি আমি চিন্তা কৰিব পৰা শক্তি আছে এই শক্তিৰ আধাৰতে আমি নিজে জীৱশ্ৰেষ্ঠ বুলি কৈছোঁ বা যিয়ে নহওক আমি গোটেই পৃথিৱীখন যদি আমি চাওঁ যে প্ৰকৃতিয়ে আমাক যেনেদৰে সৃষ্টি কৰিছে সেই সৃষ্টিকৰ্তাৰ মূলতে আছে যে আমাক প্ৰতিটো আমি হৈছোঁ এটা এটা উপাদান মানুহ যেনেকৈ উপাদান হাতী তেনেকৈ উপাদান বাঘ তেনেকৈ উপাদান হৰিণা উপাদান গৰু গাই যিমান আছে প্ৰকৃতিখন তেনেকৈ উপাদান আৰু আমাক চলিবৰ কাৰণে আমাক অক্সিজেন দিছে আমি জীয়াই থাকিবৰ কাৰণে মাটি দিছে বিভিন্ন ধৰণৰ খনিজ লৱণ দিছে এই বস্তুবিলাকৰ লগত লৈ পেলাই আমি এটা সমতুল্যভাৱেৰে ধৰক আমি অক্সিজেন লৈছোঁ কাৰ্বন ডাই অক্সাইড এৰিছোঁ গছে কাৰ্বন ডাই অক্সাইড লৈছে অক্সিজেন এৰিছে আমি আকৌ সেইখিনি লৈছোঁ তো এইটোৱে হৈছে এটা বেলেঞ্চিং ছিষ্টেম সেই বেলেঞ্চিং ছিষ্টেমত আমি পৃথিৱীখন চলি আছোঁ কিন্তু মানুহৰ যে এই যে এটা বিচাৰ বুদ্ধি কৰিব পৰা ক্ষমতা আছে সেইকাৰণে আমি কি কৰিছোঁ প্ৰকৃতিখনক আমি সৃষ্টি কৰিছোঁ বুলি ধৰিছোঁ আমাৰ মূলতে ভুলটো সেইখিনিতে যে আমি প্ৰকৃতিখনক দমন কৰিবলৈ চেষ্টা কৰিছোঁ যাৰ কাৰণে আমি প্ৰকৃতিখনৰ পৰা যিমান পৰিমাণে পাব লাগে বস্তু তাতকৈ আমি অধিক গুণত আমি ল'বলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি কথা হৈছে আমাৰ লোভ মোহ এই যিবিলাক কথা আছে সেই কথাবিলাকৰ কাৰণে হৈছে যে আমাক আৰু লাগে আমাক যিমান পৰিমাণৰ বস্তু আমি চলিব পাৰোঁ তাতকৈ প্ৰকৃতিৰ পৰা আমাক আৰু বেছি বস্তু লাগে আমি বেছিকৈ সংগ্ৰহ কৰিবলৈ যেতিয়া লৈ লোৱাৰ লগে লগে প্ৰকৃতিৰ যিটো ভাৰসাম্য আছিলে সেইটো
বিনষ্ট হৈ গৈছে আৰু এই বিনষ্ট প্ৰক্ৰিয়াটোৰ হাৰটো ইমানেই বেছি হৈছে জনসংখ্যাৰ তুলনাত ইমানেই বেছি হৈছে যে অদূৰ ভৱিষ্যতে কি হ'ব এনেদৰে গৈ থাকিলে পৃথিৱীখন নাথাকিব আপুনি এটা কথা চাব এইটো কথা আমি চবৰে এতিয়া বিভিন্ন প্ৰজাতি আছে আমাৰ পৃথিৱীখনৰ ওপৰত কিন্তু আমাৰ বাসস্থান এটাই পৃথিৱীখন যদি পৃথিৱীখনৰ ওপৰত যদি আমি মানৱবিলাকে যদি ইমান যদি অত্যাচাৰ কৰোঁ তেনেহ'লে অদূৰ ভৱিষ্যতে পৃথিৱীখনটো ধ্বংস হ'ব গতিকে সেইটো কাৰণেই কোৱা হৈছে যে হয়তো 50 বছৰৰ পিছত পৃথিৱীখন এই হাৰত যদি আমি পৃথিৱীৰ পৰা লুণ্ঠন কৰি থাকোঁ তেতিয়াহ'লে পৃথিৱীখন ধ্বংস হ'ব কিন্তু আৰু আমি জানো যে ডাইনছৰ এটা সময়ত আছিলে সেই ডাইনছৰ এটা লুপ্ত পালে মানে প্ৰকৃতিৰ লগত সিহঁতি যুঁজ কৰিব নোৱাৰিলে তেনেকে আমাৰ মানুহৰো তেনেকুৱা অৱস্থা হ'বগৈ পাৰে কাৰণ আমি প্ৰকৃতিৰ এটা উপাদান আপুনি মন কৰিব যে পৃথিৱীখনৰ বিভিন্ন ঠাইত আমাৰ এটা ইভলিউশ্যন ঘটি আছে আমি সচৰাচৰ আমি কি কওঁ যে বান্দৰৰ পৰা মানুহ হৈছে চিম্পাঞ্জী হৈছে ঠিক তেনেকৈ এটা ইভলিউশ্যন চলি আছে যিটো ক্ৰমবিৱৰ্তন বুলি কোৱা হয় এতিয়া ক্ৰমবিৱৰ্তনত যদি আমি এনেকৈ চলি গৈ থাকোঁ হয়তো অদূৰ ভৱিষ্যতে আমি বেলেগ ধৰণৰ এটা ৰূপেৰে আমি যাবগৈ পাৰিম আৰু পৃথিৱীখনৰ ওপৰত যিটো পৰিৱেশটো চেঞ্জ হৈ যাব যদি সলনি হৈ গৈ থাকে কাৰণ সলনি হ'বই সেইটো এটা প্ৰকৃতিৰ নিয়ম যে দিনক দিনে সলনি হৈ গৈ থাকে গতিকে সেই সময়ত আমি আমাৰ এই মানৱ জাতিয়ে আজিৰ দিনৰ মানৱ জাতিয়ে তাত কেনেকৈ ছাৰ্ভাইভ কৰিব তাক আমি পৃথিৱীখনে কেনেকৈ তাত সমতুল্যতা বজাই ৰাখিব পাৰিম সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কিছুমান অংগ পতংগ হয়তো নাইকিয়া হ'ব পাৰে কিছুমান আহিবও পাৰে ঠিক তেনেকৈ এটা ইভলিউশ্যন হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় আৰু আমি এতিয়া দেখিছোঁ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা আপুনি যে ভাৰসাম্যতাৰ কথা কৈছে সেইটো কৰিবলৈ আমি কি কৰিব লাগিব আমাৰ সজাগ কেনেকৈ হ'ব লাগিব এতিয়া যদি আমি কওঁ 50 বছৰ পিছত আমাৰ নিউ নেক্সট জেনেৰেশ্যনে ভালকৈ দেখিব নাপাব আমি এতিয়া যেনেকৈ দেখিম কি কৰিব লাগিব নহয় সেইটো মানে আপুনি এইটো ক'ব নোৱাৰে যে পৃথিৱীখন কিবা এটা চেঞ্জ হ'ব যে চেঞ্জটোতো হ'বই সেইটো প্ৰকৃতিৰ এটা নিয়ম পৰিৱেশৰ লগত সমানে সমানে চেঞ্জ হৈ গৈ থাকিব তাৰ বাবে আমাৰ বহুত কৰণীয় আছে মানে কি যিখিনি কথা আচলতে আপুনি মোক অকণমান পিছলৈ সোধা হ'লে কথাখিনি ক'বলৈ আৰু ভাল হ'লহেঁতেন কিন্তু মানে প্ৰথমতে কি হৈছে আমি কিছুমান এনেকুৱা ধৰণৰ কাম কৰিছোঁ যিবিলাক কাম আমি মডাৰ্ণ যুগত যিবোৰ কৰিব নালাগে প্ৰকৃতিখনৰ অনিষ্ট হৈ আমি তেনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছোঁ লাইক ধৰক আমি যিটো আমাৰ লাইফষ্টাইলত আমি তাৰমানে ধৰক এতিয়া গাড়ী ঘোঁৰাত গৈছোঁ এ চি লৈছোঁ ঠিক তেনেকুৱা ধৰণৰ আৰু মডাৰ্ণ যুগত নতুন বস্তু সলনি হৈ আহি থাকিব গতিকে এই এ চিটোৱে বা আমাৰ পৃথিৱীখনক কি প্ৰভাৱ পেলাইছে পজিটিভ নে নিগেটিভ ঠিক তেনেকুৱা ধৰণৰ কিছুমান কথা যিটো আমাৰ লাইফষ্টাইলৰ লগত জড়িত ডে টু ডে লাইফষ্টাইল এতিয়া আমি এনাৰ্জি ইউজ কৰিছোঁ এতিয়া ধৰক আমি সেই এনাৰ্জিটো প্ৰকৃতাৰ্থত আমি যিমান পৰিমাণৰ লাগে সিমান লৈছোঁ নে নাই কাৰণ শক্তিৰ অবিহনে আমি পৃথিৱীখন কেতিয়াও চলিব নোৱাৰোঁ আমি এটা চাওক আমি শিৱসাগৰৰ কথাই কৈছোঁ আমি বৰপুখুৰী পাৰত খোজকাঢ়িব পাৰোঁ খোজো কাঢ়োঁ কিন্তু তথাপিতো আমাৰ ঘৰত ট্ৰেডমিল এখন আছে আমি কিয় এনাৰ্জি কনজিউম কৰি পেলাই আমি তাত খোজকাঢ়িব লাগে ঠিক তেনেকুৱা ধৰণৰ এইবিলাকৰ লাইফষ্টাইল এই লাইফষ্টাইলবোৰ আমি যদি চেঞ্জ কৰিব পাৰোঁ তেতিয়াহ'লে দেখিব যে অদূৰ ভৱিষ্যত আমি প্ৰকৃতিৰ হকে কিবা এটা অন্তত কৰা হ'ব আৰু প্ৰকৃতিখন বেছি দিনলৈকে সুৰক্ষিত হ'ব ঠিক এটা দুটা মই উদাহৰণ তেনেকৈ কৈছোঁ আৰু তেনেকুৱা উদাহৰণ আমাৰ ডে টু ডে লাইফত বিভিন্ন ধৰণৰ আছে এতিয়া ধৰক মই ৰুমটোৰ পৰা ওলাই যোৱাৰ লগে লগে দেখিছোঁ ফেন চেন চলিয়ে থাকিব কিন্তু ফেনখন যদি মই যদি ছুইচটো অফ কৰি থৈ যাওঁ ডেট মিনছ কি কনজিউম কৰাটোৰ পৰা আমি যদি এনাৰ্জিখিনি ৰক্ষা কৰিব পাৰোঁ সেইটো অদূৰ ভৱিষ্যতে আমি প্ৰকৃতিখনৰ কাৰণে মানুহ হিচাপে মই এজন ব্যক্তি হিচাপে বা আপুনি এগৰাকী ব্যক্তি হিচাপে সেইখিনি সংৰক্ষিত হ'ব সেইটো কৰিব লাগে আৰু সেইটোৱে কৈছে দিছ ইজ চেঞ্জ ইয়ৰ লাইফষ্টাইল আৰু সকলোতকৈ আমাৰ ভাল লগা কথা এইটো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্ববাসীক আহ্বান জনায় যে চেঞ্জ ইয়ৰ লাইফষ্টাইল দিছ ইজ মিছন লাইফষ্টাইল যিটো আমি মিছন লাইফষ্টাইলৰ কথা আজিকালি সঘনাই উল্লেখ হৈ আছে সেইটোৱে হৈছে আৰু অসম চৰকাৰেও সেইটো মিছন লাইফষ্টাইল আছাম বুলি 2022 চনত এইটো ইন্ট্ৰডিউচ কৰিছে আমাক সকলোকে কৈছে তাৰ দ্বাৰা বিশেষকৈ মোদী ডাঙৰীয়ে কৈছে যে চেঞ্জ ইয়ৰ লাইফষ্টাইল ইন ফেভাৰ অফ এনভাইৰনমেণ্ট আপুনি চৰকাৰৰ কথা ক'লে এতিয়া আমি দেখিছোঁ বৃক্ষৰোপণৰ এটা আন্দোলন সৃষ্টি হৈছে এই ক্ষেত্ৰত প্ৰত্যেক বছৰে এটা ডিউৰেশ্যন হৈছে কিন্তু এই ডিউৰেশ্যনত জুন জুলাই মাহত আচলতে বৃক্ষৰোপণ কৰা হয়নে আৰু কিমান বৃক্ষ চবকে যদি এনেকৈ বৃক্ষ দিয়ে তেনেকৈ ৰখাব পাৰিব নে নোৱাৰে সেইক্ষেত্ৰত আপুনি কি ক'ব যিহেতু আপুনি চৰকাৰৰ কথা এতিয়া কৈছে নহয় ৰখাব পৰাটো কথা নহয় বৃক্ষৰোপণ আঁচনিটো চৰকাৰে যিটো হাতত লৈছে সেইটো মই ভাবোঁ কোনো ক্ষেত্ৰত বেয়া কথা নহয় কাৰণ চৰকাৰী এটা পদক্ষেপ আমি এতিয়ালৈকে আমি এটা কথা জানো যে UNEP ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰামে যিটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অবজাৰ্ভ কৰে তাত তেওঁলোকে বছৰি বিভিন্ন ধৰণৰ কিছুমান মূলতত্ব দিয়ে সেই মূলতত্বৰ ওপৰত আমি কি কৰিব লাগে বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগে এতিয়া কথা হৈছে আমি যদি চাওঁ যেতিয়াৰ পৰা আৰম্ভ হৈছে 1972 পৰা আৰম্ভ হৈছে এতিয়ালৈকে যদি আমি চাওঁ বিভিন্ন ধৰণৰ টপিক বহুত হাই লেভেল কিছুমান টপিক দিছে ধৰক কিক দ্য কাৰ্বন
কাৰ্বনক আমি দূৰ কৰিব লাগে, হেৰি কৰিব লাগে, এনেকুৱা দিছে। কিন্তু আল্টিমেটলি দেখা গৈছে, ফাইনেলি দেখা গৈছে বৃক্ষৰোপণেই হৈছে একমাত্ৰ পথ যি আমাৰ গোটেই পৃথিৱীখনক সুৰক্ষিত কৰিব পাৰে। গতিকে এতিয়া চৰকাৰে যিটো আঁচনি লৈছে, আপুনি কৈছে অমৃত বৃক্ষ আন্দোলন, অমৃত বৃক্ষ আন্দোলনৰ ক্ষেত্ৰত আমি যদি চাওঁ, ধৰক 1 কোটি গছ ৰুইছে, এটা ৰেকৰ্ডো হৈছে, 1 কোটি গছ ধৰক ৰুইছে, তাৰে ভিতৰতো 10,000 গছটো বাচি থাকে। সেই আন্দোলনটোৰ পৰিণতি 10,000 বৃক্ষটো বাচিলে বা 1 লাখ গছটো বাচিলে। গতিকে সেইটোৱে আমাৰ কাৰণে এটা পজিটিভ ইম্পেক্ট হিচাপে আমি ল'ব লাগিব। আৰু আপুনি যিটো মাহৰ কথা কৈছে, মাহটো সেইটো আচলতে বৰষুণৰ মাহত ৰুব লাগে, যে যিটো সময়ত পুলিটোৱে ঠন ধৰি জীয়াই থাকিব পাৰিব। সেইটো লৈ ইমান আচলতে বিতৰ্ক কৰিবলগীয়া কথাও নহয়। কিন্তু ধৰক যোৱা বছৰ কিছু ছেপ্টেম্বৰ মাহমানত ৰুইছিলে নেকি, এই বছৰ আগবঢ়াই অনা হ'ল। গতিকে সেইটো এটা পজিটিভ কথা। যিহেতু আপুনি অধ্যাপক হিচাপে, উদ্ভিদ বিজ্ঞানৰ অধ্যাপক হিচাপে ইয়াতে আছে, আপোনাৰ ইয়াৰ পৰা ওলাই যোৱা ষ্টুডেণ্টে পৰিৱেশক লৈ এলাৰ্ট হৈছে নে নাই? আপুনি পাইছে নে নাই? এলাৰ্ট হৈছে মানে মই এটা কথা দেখি মোৰ ভাল লাগিছে যে আমাৰ ইয়াৰ পৰা যিবিলাক ষ্টুডেণ্টে ওলাই গৈছে তাৰ বেছিভাগ বুলি মই কোৱা নাই, ঠিক তাৰে ধৰক 20% ইক'লজি এণ্ড এনভাইৰনমেণ্ট লৈ পঢ়িছে। তাৰমানে সেইটো ইয়াত থাকোঁতেই আমি বিভিন্ন দিশৰ তেওঁলোকক এইটো অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁ যে পৰিৱেশ মাইণ্ড ছেটআপটো অকণমান কৰাই দিওঁ। আৰু এটা কথা আৰু ভাল লাগিলে যে প্ৰাক্তন ছাত্ৰ ছাত্ৰী কিছুমান আমাৰ ওলাই গৈছে, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে দেখিছোঁ তেওঁলোকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনা গোটেইখিনি আকৌ একত্ৰিত হৈছে। সেই বেটছটোৰ গোটেই ষ্টুডেণ্টখিনি একত্ৰিত হৈ সকলো হাতত বেনাৰ লৈ ছেভ দ্য এনভাইৰনমেণ্ট, গছ পুলি ৰুওক, ঠিক এনেকৈ ফেচবুকত এৱাৰনেছটো তেওঁলোকে কৰিব পাৰিছে। সেইটো মানে মই ভাবোঁ সেইটো দেখি মোৰ মনত থাকিও গ'ল, আৰু সেই বস্তুটোৱে ভাবিছোঁ এটা পজিটিভ ইম্পেক্ট। এইখিনি আচলতে পৰিৱেশটো মেইন কথা, পৰিৱেশটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আপুনি এটাই কথা ক'ব লাগিব, মানে গছ ৰুবই লাগিব। গছটো ৰুবই লাগিব, বৃক্ষৰোপণ। গছৰ লগতে মানে গোটেই বস্তুখিনি আমাৰ তাৰমানে এটা কথা চাওক, বৃক্ষটো আমি কি কওঁ, আমি যেনেকৈ লাংছটো উশাহ নিশাহ লওঁ, সেইটো সকলোৱে জনা কথাই মই কৈছোঁ যে সকলোৱে আমি হাওঁফাওঁৰে যেনেকৈ উশাহ নিশাহ লওঁ, হাওঁফাওঁত কি হয় প্ৰকৃততে অক্সিজেনটো ভিতৰত লৈ লয় আৰু কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ উলিয়াই দিয়ে। তাৰমানে সেইটো লাংছে যিটো কাম কৰে, ঠিক তেনেকৈ গছেও একেটা কামেই কৰে। আমি যিটো কাৰ্বন ডাই অক্সাইড উলিয়াই দিলোঁ, গছে খাদ্য বস্তুৰ কাৰণে সেইটো লৈ ল'লে, আকৌ সেই প্ৰক্ৰিয়াটো অক্সিজেনটো ইভলভ হ'ল, সেই অক্সিজেনটো আকৌ বাহিৰলৈ উলিয়াই দিলোঁ। তাৰমানে কি আমি অক্সিজেন আকৌ এভেইলেবলকৈ পাই যাওঁ। গতিকে সিও এটা লাংছ নহয়। গতিকে ফৰেষ্টক তাৰমানে আমি লাং অফ দ্য আৰ্থ বুলি কওঁ, তাৰমানে গোটেই পৃথিৱীখনৰ হাওঁফাওঁ। গতিকে যিমানে বৃক্ষ থাকিব সিমানে কি হ'ব, আমাৰ অক্সিজেনৰ পৰিমাণ বাঢ়িব। যিমানে বৃক্ষ থাকিব, প্ৰচ্ছদনৰ জৰিয়তে ইভাপো ট্ৰেন্সপিৰেশ্যন যিটো কয়, তাৰমানে ওপৰলৈ যিটো যাবগৈ পানীটো পত্ৰ অনুসৰি ওলাই, প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব। যিমানে বৰষুণ হ'ব, গছৰ পাত চাত তলত পৰিব, ছইলৰ যিটো কোৱালিটি, সেই কোৱালিটিটো ইনক্ৰিজ হ'ব, চাৰ্কলটো চলি থাকিব। মোৰ মতে আৰু দহৰ মতেও মানে বৃক্ষৰোপণেই হৈছে একমাত্ৰ পথ যি আমাৰ প্ৰকৃতিখনক অদূৰ ভৱিষ্যতে সুৰক্ষিত কৰি ৰাখিব পাৰিব। এইখিনিতে মই আৰু এটা কথা, আমাৰ আজিকালি ডে টু ডে লাইফত আমি শুই উঠাৰ পৰা টুথপেষ্টৰ পৰা ৰাতি শুৱালৈকে AC লৈকে আমি সকলোৱে প্লাষ্টিক বস্তুটো আমাৰ বহুত বেছি ধৰণে ইউজ কৰিছোঁ। এই ক্ষেত্ৰত আপুনি উদ্ভিদ বিজ্ঞানৰ এজন অধ্যাপক হিচাপে কি ক'ব? সেইটোৱে আমাৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে। আমাৰ যে আপুনি এটা কথা চাওক, আজি এজন ল'ৰাৰ কিবা এটা বেমাৰ অসুখ এটা হ'ল, টান দুৰাৰোগ্য অসুখ এটা হ'ল, আমি কি কওঁ, এই পাই ল'ৰাটোৱে তামোল এখনো নাখায়, পাণ এখনো নাখায়, চিগাৰেট এটাও নাখায়, কিন্তু তাৰ এইটো বেমাৰ হ'ব লাগে, এনেকৈ কয় নকয়? কয়। কিয় হয়? এই বস্তুটোৱে কৰিছে কি, আমাক প্লাষ্টিকৰ ইউজ অফ প্লাষ্টিক বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। ধৰক আমি PP বুলি কওঁ, পলিথিন, বা আৰু আমি অন্য বিভিন্ন ধৰণৰ পলিষ্টেৰিন বুলি কোৱা হয়, যিটোক আমাৰ সেই বিয়াবিলাকত গ'লে মানে আমাক খাবলৈ দিয়ে, এটা থাৰ্মকলৰ গিলাচত দিয়ে, পাতত দিয়ে। এই বস্তুবিলাক যেতিয়া টেম্পাৰেচাৰ সম্পৰ্ক লৈ আহে, পলিষ্টেৰিন যদি জ্বলায় আপুনি, থাৰ্মকল যদি জ্বলায়, সেইবোৰ চব প্লাষ্টিক। যদি আপুনি জ্বলায়, তেতিয়াহ'লে কি হ'ব, তাৰ পৰা কিছুমান গেছ, বিষাক্ত গেছ, কিছুমান দ্ৰব্য বুলি, গেছীয় দ্ৰব্য যিবিলাকক কোৱা হয় বিস্ফিনল A, ডাইঅক্সিন, ঠিক এনেকুৱা জাতীয় কিছুমান গেছ ওলায়। সেই গেছবোৰ যদি ফ্ৰিকুৱেণ্টলি আমাৰ যদি দেহৰ ভিতৰলৈ সোমাই থাকে, সেই লাং কেঞ্চাৰ হোৱাটো 100%। গতিকে আমি পৰাপক্ষত এই বস্তুবিলাকৰ পৰা সদায় আঁতৰ হ'ব লাগে। ছিংগল ইউজ প্লাষ্টিক, যিবিলাক প্লাষ্টিক আমি ল'লোঁ, খালোঁ, টেমাটো পেলাই দিওঁ, যিটো আইচক্ৰীম খাইছোঁ ধৰক পেলাই দিছোঁ, বা পলিথিন বেগবোৰ আনিছোঁ পেলাই দিছোঁ। এতিয়া আপুনি আৰু এটা কথা চাওক, পলিথিনৰ বেগৰ ব্যৱহাৰটো আপুনি চাওক। আপুনি পলিথিন বেগৰ যদি ব্যৱহাৰটো চায়, তেতিয়াহ'লে আপুনি দেখিব যে ধৰক আপোনাৰ ঘৰতে দুজন মানুহে বজাৰ কৰিব পাৰে, আপুনি ডেইলি 4টাকৈ আনিলে, আপুনি 4টা আনিলে, আপোনাৰ মিষ্টাৰে 4টা আনিলে, কথা এটা কৈছোঁ, 8টাকৈ ডেইলি আহিলে,
ঠিক তেনেকৈ আমি হিচাপ কৰিছোঁ মাহত কিমান আহিলে বছৰেকত কিমান আহিলে তেনেকৈ 10 ঘৰ মানুহৰ চুবুৰী এটা কৰি থৈছোঁ যদি 4টাকেও আহে কিমান দম দম প্লাষ্টিক আৰু প্লাষ্টিকবিলাক কি হ'ব পলিথিনৰ মোনাবোৰ কি হ'ব আল্টিমেটলি আমি কি কৰোঁ তাত যিখিনি জাবৰ জোঁথৰ থাকে সেই জাবৰ জোঁথৰখিনি তাত ভৰাম জাবৰ মিনছ কি যিখিনি বস্তু আমি পাচলি বাকলিখিনি ভৰালোঁ ধুনীয়াকৈ গাঁঠি এটা মাৰিলোঁ মাৰি পেলাই আমি দলি মাৰি সেইটো মিউনিচিপালিটিয়ে নিব পেলাই দিয়াৰ পিছত দায়িত্ব কৰা মিউনিচিপালিটি যদি নিনিয়ে আমি গালি পাৰিম হয়নে কথাটো কৰিলে কোনে তহঁতো আমি কৰিলোঁ গতিকে আমি সেই ক্ষেত্ৰত কিয় সচেতন হ'ব নোৱাৰোঁ যে আমি কিয় সেই পাচলি বাকলিখিনি ঘৰত গাঁত এটা খানি পুতি যদি থওঁ সেইখিনি আমাৰ সাৰ হৈ গ'ল হয়নে নহয় গতিকে আমি তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে আৰু যিখিনি পলিথিন থাকিব সেই পলিথিনখিনি আমি ৰিউজৰ কাৰণে আমি আকৌ যদি সেই ঘৰলৈ ঠেলা ওলাব আহি থাকে বা মিউনিচিপালিটি গাড়ীত যদি আমি যদি দি দিব পাৰোঁ তেতিয়াহ'লে সেইখিনি গুচি যাব নোৱাৰে প্লাষ্টিক নোৱাৰে মানে এইটো কথা আছে আপোনালোকে মাজতে মন কৰিছিলে নাই ক'ব নোৱাৰোঁ ৰাজস্থানত এটা কেছ হৈছিলে সেই কেছটো কি এই পলিথিন বা প্লাষ্টিকৰ বিৰুদ্ধে তাৰমানে এখন হস্পিটেল মোৰ যিমান দূৰ মনত আছে এখন হস্পিটেলে এটা কেছ নিছিলে যিটো ইউজ কৰিব নালাগে কাৰণ মানুহৰ অত্যন্ত কেঞ্চাৰ হৈছে সেই সময়ত কি কৰিলে যিবিলাক জৰ্দা গুটখা এনেকুৱা পেকেটবোৰ চব কাগজৰ হৈ গৈছে এটা সময়ত কিন্তু তাৰপিছত আকৌ নোৱাৰিলে কেলৈ সেইটো অন্তৰালত তাৰমানে বহুত হাই লেভেল গ্ৰুপৰ কিছুমান মানুহ আছে তাৰমানে আপুনি ভাবিব নোৱাৰাকৈ তাৰমানে ইমান উচ্চ পৰ্যায়ৰ কিছুমান মানুহ কোনেও তেওঁলোকক লৰাবই নোৱাৰে গতিকে আইন প্ৰণয়ন কৰি পেলাই সেইবিলাকক বন্ধ কৰি থকা হৈছে মাজে মাজে বন্ধ কৰি থকা হৈছে প্ৰচলন কৰিব নালাগে বুলি কৈছে কিন্তু চ'ৰ্চত কোনেও বন্ধ কৰিব নোৱাৰে সেইটো সাহস এতিয়ালৈকে কাৰো হোৱা নাই তাৰমানে সেইটো পাছেই কৰিব নোৱাৰে মই যিমান দূৰ পঢ়িছোঁ অধ্যয়ন কৰিছোঁ মই সেইটোৰ ওপৰত বেছ কৰি কথা কৈছোঁ হয় অধ্যাপক হিচাপে আপোনাৰ কথা জানিলোঁ আপুনি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত খেলো খেলিছিলে আমি ইতিমধ্যে পাইছোঁ এই উদ্ভিদ বিজ্ঞানৰ বিষয়টোলৈ আপুনি কেনেকৈ আপুনি মিলিলে আচলতে নহয় মই মানে এটা কথা কৈছোঁ আৰু একচুৱেলি মই সৰুৰ পৰাই গছ গছনি কিবা এটা ভাল লাগে পৰিৱেশটো ভাল লাগে কিবা ধুনীয়া এটা পৰিৱেশ খুব যেন এটা ধুনীয়া আনন্দ পাইছোঁ ঠিক তেনেকুৱা ধৰণৰ এটা মনত মোৰ ভিতৰত মানে সৰুৰ পৰা আছিলে আৰু সেইকাৰণে গৈ বিচাৰি আহি পেলাই বটানীত পঢ়িলোঁ কাৰণ মোৰ ঢালটো সেইফালে আহি পেলাই বটানী পঢ়িলোঁ বটানী পঢ়াৰ পিছত মই পৰিৱেশৰ প্ৰতি তাৰ মাজতে সমান্তৰালভাৱে খেলি আছোঁ খেলিও আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হৈ পেলাই খেলিছিলোঁ 17 লাইফছ ইণ্টাৰ ডিষ্ট্ৰিক্ট চাব জুনিয়ৰ জুনিয়ৰ খেলিলোঁ ভলীবল তেতিয়া আমাৰ সেই শিৱসাগৰ ৰুমু চলিহা ৰুমুদাহঁত আছিলে তাৰপিছত তেনেকৈ ONGC টিমটোৰ লগতো আমি খেলিবলৈ তেনেকুৱা এটা সুবিধা পাইছিলোঁ গতিকে আমি খেলাত ভালেই আছিলোঁ তেনেকৈ নেশ্যনেল স্কুল গেমছ এবাৰ খেলিলোঁ জুনিয়ৰ নেশ্যনেল এবাৰ খেলিলোঁ সেইখিনি খেলা ধূলা কৰি এতিয়া শেষ হ'ল আৰু আপুনি ভাল এটা মানে ছাবজেক্ট ওপৰত সঁচাকৈ মানে বিদ্যাটো বিলাব পাৰিছে বুলি ক'ব লাগিব আৰু তাৰ মাজতে আমি আৰু এটা কথা ক'ম আপুনি পৰিৱেশৰ ওপৰত 2-3খনমানকৈ কিতাপ লিখিছে এই কিতাপকেইখনৰ ওপৰত আপুনি কওকচোন কেনেকুৱা আৰু ৰাইজৰ পৰা কেনেকুৱা ৰেছপন্স পাইছে কিতাপ মানে মোৰ এটা কথা মোৰ যিটো বেছ যিটোৰ ওপৰত মই পৰিৱেশৰ কামবোৰ কৰি থাকোঁ সেই বেছটো হৈছে পৰিৱেশ শিক্ষা আমি যদি মানুহক যদি এৱাৰনেছটো দিব নোৱাৰোঁ এৱেৰ কৰিব নোৱাৰোঁ আমি পৰিৱেশৰ কাৰণে যিমান যি কৰি থাকোঁ একো লাভ নাই টাৰ্গেটটো ক'ত হ'ব লাগিব টাৰ্গেটটো আমাৰ একদম য'ত আমাৰ এই ঘটনাবোৰ ঘটি আছে এতিয়া ধৰক আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমি পাতিলোঁ এটা ৰুমৰ ভিতৰত সেই ৰুমৰ ভিতৰত সেই 4 বেৰৰ মাজতে সীমাবদ্ধ হৈ গুচি গ'ল আৰু সেইখিনি বাহিৰলৈ যে গ'ল তাৰ কোনো আশা নাই আমি পাতিব লাগে ক'ত য'ত মানুহে চৰাই মাৰি আছে য'ত মানুহে বন ধ্বংস কৰি আছে তেনেকুৱাবিলাক এলেকাত যদি গৈ আমি যদি পৰিৱেশ দিৱস উদযাপন কৰোঁ নিশ্চয় 2-4জন মানুহ হ'লেও পৰিৱেশৰ প্ৰতি সজাগ হয় গতিকে তেনেকুৱা ধৰণৰ কথালৈ যাব লাগে গতিকে মই বিভিন্ন ধৰণৰ আৰ্টিকল লিখিছিলোঁ বিভিন্ন ধৰণৰ বহুত আৰ্টিকল পৰিৱেশ সংৰক্ষণৰ ওপৰত মোৰ যিমান এতিয়ালৈকে লিখা আছে সেইবিলাক পৰিৱেশৰ লগতে জড়িত গতিকে সেই গোটেই বস্তুখিনি মিলাই লগতে নিজৰ ফালৰ পৰা কেইবাটাও মিলাই পেলাই মই 2খন কিতাপ কৰিছিলোঁ তাৰে এখন কিতাপ হৈছে 2017 চনত ওলাইছিলে সেইখন অৱশ্যে পুৰণা নহয় নতুনকৈ উলিয়াইছোঁ সেইখন আছিলে আমাৰ যিটো স্বচ্ছ ভাৰত অভিযানৰ লগত জড়িত কৰি শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ প্ৰেছ ক্লাব আৰু সেইখনত সম্পাদনা মই কৰিছিলোঁ আৰু লগত মই আছিল শিৱসাগৰ প্ৰেছ ক্লাবৰ বৰ্তমানৰ সভাপতি ডক্টৰ সব্যসাচী মহন্ত আমি গোটেইখিনি মিলি পেলাই এখন আমি কিতাপ উলিয়াইছিলোঁ পৰিপাৰ্শ্ব দি এনভাইৰনমেণ্ট বুলি 17 চনত তাৰপিছত সেইখন হ'ল তাৰ পিছতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কিছুমান কথাৰে এই ধৰক পৰিৱেশ সংৰক্ষণত মহিলাগৰাকীৰ কাম ঘৰখনৰ গৃহিণীৰ কাম পৰিৱেশ সংৰক্ষণত ছাত্ৰ ছাত্ৰীৰ কাম কেনেকৈ আমি ছাত্ৰ ছাত্ৰীক শিকাম খুব বেছিক কথা দি পেলাই এখন কিতাপ লিখিছোঁ সেইখন কিতাপ হৈছে
মনোৰম বসুধা বিপন্ন বসুধা। সেইখন 2019 চনত শিৱসাগৰ গ্ৰন্থমেলাত তাত উন্মোচন কৰা হৈছিলে। ডক্টৰ সমাৰজ্যোতি মহন্ত দেৱে এখন উন্মোচন কৰিছিলে। গতিকে সেই দুখন কিতাপেই মই লিখিছিলোঁ আৰু তাত মানে খুব বেছিক কথাবিলাক লিখা হৈছে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি কেনেদৰে আগবাঢ়িব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে। আৰু সকলোতকৈ মোৰ এটা কথা কৈ ভাল লাগে যে সেইখনত মই যিখিনি কথা লিখিছিলোঁ সেইখিনি কথা এতিয়া মিছন যিটো আমাৰ লাইফষ্টাইলৰ কথা আছে সেই কথাখিনি তাত মোৰ 2019 চনতে লিখা হৈছিলে। আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, পৰিৱেশৰ অনুকূলে আমি নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিব লাগে। সেই কথাখিনি তেতিয়াও মই লিখিছিলোঁ তাত। হয়, এইখিনিতে মই এটা কথা কওঁ, আচলতে পৰিৱেশৰ লগত আমি মিলি থাকিব লাগিব। সেই আচল কথাটো আচলতে ছাৰৰ কথাটো মেইন কথা হ'ল, নহয় জানো ছাৰ? পৰিৱেশৰ লগত আমি মিলি থাকিব লাগিব। আমি পৰিৱেশতকৈ ওপৰত একো কাম কৰিব নোৱাৰোঁ। মানৱ জাতি হিচাপে যদি আমি সৰ্বশ্ৰেষ্ঠ জীৱ হিচাপে যদি আমি জীয়াই থাকিবলৈ লাগে, তেনেহ'লে আমি পৰিৱেশৰ লগত সমতুল্য হৈ থাকিব লাগিব। ভাৰসাম্যতা আচলতে বজাই ৰাখিব লাগিব। ছাৰ, আমি গোটেই কথাখিনি মোৰ মূল কথাটো আছিলে যে আপোনাৰ পৰা মই এষাৰ কথা শুনিছিলোঁ, 50 বছৰৰ পাছত মানৱ নাইকিয়া হৈ যাব। কিন্তু এই কথাটো আপুনি ইমান সুন্দৰভাৱে বিস্তাৰিতভাৱে যে কৈছে, আমি কি প্ৰকাৰে নিজকে বচাই যাব পাৰিম, নহয় জানো? তেতিয়া আমি এটা ভাৰসাম্যতা ৰক্ষা কৰি আমি চলি যাব পাৰিম। আপোনাৰ পৰা এতিয়া মই এটা কথা জানিব বিচাৰিছোঁ, ৰাইজক একদম আমি বোলে এইকেইটা কাম কৰিলে আমি সুন্দৰভাৱে পৰিৱেশৰ লগত থাকিব পাৰিম। সেই কথাটো আপুনি কওকচোন, কেনেকুৱা বাৰ্তা দিব ৰাইজক? প্ৰথম কথা হৈছে বৃক্ষৰোপণ কৰিবই লাগিব আমি। বৃক্ষই আচলতে আমাক অদূৰ ভৱিষ্যতে জীয়াই থকাৰ আমাক পৃথিৱীখন দিব। গতিকে আমি আজি এনেকুৱা এটা সন্ধিক্ষণত আহিছোঁ যে WWFৰ এটা প্ৰতিবেদনত আমাৰ যিখিনি মানুহখিনিক কোৱা হৈছে যে হিউমেন বিইং ইজ দ্য মেইন কালপ্ৰিট ফৰ ডেষ্ট্ৰাকশ্যন অফ আৱাৰ নেচাৰ অৰ এনভাইৰনমেণ্ট। কালপ্ৰিট শব্দটো ব্যৱহাৰ কৰিছে। গতিকে আমি মানুহ হ'ল এনেকুৱা এটা জীৱ, আমি চিন্তা কৰিব পাৰোঁ। গতিকে উই কেন ডেষ্ট্ৰয়, উই কেন ক্ৰিয়েট, হয়নে নহয়? গতিকে আমি কওঁ যে আমি সৃষ্টিৰ দিশলৈ সদায় আগবাঢ়ি যাব লাগিব। আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি যদি আগবাঢ়ি যাব লাগে ইতিবাচক চিন্তাধাৰাৰে, তেতিয়াহ'লে পৰিৱেশৰ আমি বন্ধু হ'ব পাৰিব লাগিব। যিদৰে যাদৱ পায়েং হৈছে, তেখেতে যিদৰে এখন ধুনীয়া হাবি বনাইছে, বন এখন বনালে, তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে আমি কৰিব লাগিব। এটা কথা মই কৈছোঁ যে একেদিনাখনতে এজন মানুহে গোটেই পৰিৱেশটো সলনি কৰি পেলাব নোৱাৰে। আমাৰ কিঞ্চিত সৰু সৰু কামৰ উপাদানে আমাৰ পৃথিৱীখনক কিন্তু অদূৰ ভৱিষ্যতে সুৰক্ষিত কৰি ৰখাত সহায় কৰিব। গতিকে মই যিবিলাক কথা কৈছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা কৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো আহ্বান জনাইছে যে আপোনালোকৰ লাইফষ্টাইলটো চেঞ্জ কৰক, পৰিৱেশৰ অনুকূলে কাম কৰক, আৰু সেই অনুকূলে কাম কৰিবৰ বাবে কিছুমান নীতি নিৰ্দেশনা আছে। এতিয়া ধৰক মবিলিটিৰ ক্ষেত্ৰত আছে, মবিলিটি মুভমেণ্ট। আমি ছাপ'জ আপুনিয়ে ধৰক আজি আপুনি শ্বিলঙলৈ গ'ল, গৈ পেলাই আপুনি ঘৰলৈ ঘূৰি আহি পালেহি, পাই পেলাই দেখিছে যে আকৌ কি হ'ল, মা দেউতা সকলো আকৌ শ্বিলং যাবলৈ ওলাইছে। আপুনি লগতে ময়ো যাম বুলি ওলাই নিদিব। কেলৈ? আপুনি যোৱা মানে তাত এটা পানী বটল ব্যৱহাৰ কৰি, আপোনাৰ কাৰণে এটা পানী বটল ব্যৱহাৰ কৰি, আপোনাৰ কাৰণে খোৱা পলিথিনৰ ফইলটো ব্যৱহাৰ কৰি, বা হেৰিয়াৰ যিবিলাক প্লাষ্টিকৰ নিচিনা সামগ্ৰী থাকে সেইবিলাক বস্তু আপুনি পেলালে। গতিকে সেই বস্তুবিলাকে পৰিৱেশটো নষ্ট কৰি, আমি এতিয়া যিটোক আমাৰ কাৰ্পুলিং বুলি কোৱা হয়, এতিয়া আমি কলেজলৈ আহোঁ, আমাৰ কৰা নহয় যেনিবা, আমি কলেজলৈ আহোঁ, গোটেইখিনি যদি 5জন 6জন একেলগে আহোঁ, আমাৰ এনাৰ্জিটো কনজিউমটো আমাৰ কমি গ'ল। গতিকে আমাৰ এনাৰ্জি সংৰক্ষণ হ'ল। ঠিক তেনেকৈ আমি কিছুমান আমাৰ লাইফষ্টাইলটো আমি চেঞ্জ কৰি ল'ব পাৰোঁ ডে টু ডে লাইফত। যে মই এইটো কাম কৰি আছিলোঁ, এই ধৰক মই বহুত কিছুমান চেঞ্জ হ'ল, যিবিলাক কথা ধৰক গছপুলি এটা ঘৰত হ'ল, এইটো কাটি পেলাব লাগে, মই কাটি দিলোঁ। মোৰ মনটোৱে কোৱা নাই যে এইটো কাটিব লাগে, কিন্তু তথাপিতো মই কাটি দিলোঁ। কি ভাবিলোঁ মনত? মই গছপুলি এটা কাটিলেনো কি হ'ব, সেইবুলি মই কাটি দিলোঁ। কিন্তু তাৰ কাৰণে প্ৰকৃতি নষ্ট হ'ল। গতিকে আমি আকৌ ছাইডত বেলেগ ধৰণৰ গছপুলি হয়তো আমি ৰুবলগীয়া হ'ব পাৰে। গতিকে সেই অভ্যাসবোৰ কৰিব লাগিব। তাৰমানে প্ৰকৃতিৰ প্ৰতি আমি সদায় এটা সহানুভূতিশীল মনোভাৱ ল'ব লাগিব। আৰু এটা কথা আমি সদায় চিন্তা কৰিব লাগিব যে প্ৰকৃতিখন আমাৰ মাতৃ, পৃথিৱীখন আমাৰ মাতৃ। পৃথিৱীখনক আমি কি বুলি কওঁ? বসুন্ধৰা বুলি কওঁ। পৃথিৱীখনক আমি ধৰিত্ৰী বুলি কওঁ। এই সকলোৰে অৰ্থ হৈছে মাতৃ। আপুনি চাওক, এজন সন্তানক যিদৰে মাতৃয়ে যিমানেই বেয়া নহওক সন্তান, আপোনাক কিমান মৰম কৰে, সেই মৰম ভাৱটোতো চবৰে থাকে। গতিকে সেই মৰমটোত আমাক পৃথিৱীখনো তেনেকেই মৰম কৰে। আমি ইমান অত্যাচাৰ কৰিছোঁ পৃথিৱীখনক, কিন্তু পৃথিৱীখনে আমাক মৰম কৰি আছে।
আমাক মুক্তভাৱে ফ্ৰীকৈ অক্সিজেন দিছে, মুক্তভাৱে ফ্ৰীকৈ আমাক পানী দিছে, যি দুটা বস্তু নহ'লে আমি 1 মিনিটো জীয়াই থাকিব নোৱাৰোঁ। গতিকে পৃথিৱীখন আমাৰ মাতৃ, গতিকে পৃথিৱীখনক আমি মাতৃতুল্য হিচাপে জ্ঞান কৰিব লাগে। মই এইটো কথাই কওঁ যে সকলো ৰাইজকে আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে বৃক্ষৰোপণ কৰক আৰু প্ৰকৃতিৰ প্ৰতি সদায় এটা ইতিবাচক চিন্তাধাৰা লওক। আৰু এটা কথা কৈছোঁ, যিমান পাৰে পলিথিন আৰু প্লাষ্টিক জাতীয় সামগ্ৰী দূৰ কৰক। বিশেষকৈ আমি যিবোৰ সৰু সৰু ল'ৰা ছোৱালীক ঘৰত যিটো আমাৰ সতি সন্ততিক স্কুললৈ পঠিয়াওঁ যে পানী বটলটো যে দি পঠিয়াওঁ প্লাষ্টিকৰ, সেইটো আপোনালোকে বৰ্জন কৰক। আপোনালোকে ষ্টীলৰ বটল এটা দিয়ক। আপুনি এইটো কাৰণে দিয়ক যে আপোনালোকে যিটো আমাৰ বটল আছে, বটলটো সেইটো পলিইথিলিন টেৰেফথেলেট বুলি কয়, এ টাইপ অফ প্লাষ্টিক, এটা প্লাষ্টিকৰ টাইপ। সেইটো বনাওঁতে এলডিহাইড নামৰ এটা যৌগৰ প্ৰয়োজন। এতিয়া এলডিহাইড যৌগটো সেই বটলটো বনালে, তাৰ ভিতৰত যেতিয়া পানী ঢালি পানীটো যেতিয়া গৰম হৈ যায়, গাড়ীৰ ভিতৰত থাকিলে মন কৰিব, তাৰপিছত যেতিয়া আপুনি খাব অকণমান টেষ্টটো বেলেগ হৈ যায়। আমিতো ক'ব নোৱাৰোঁ যে সেই এলডিহাইডেৰে বনাইছিলে, এলডিহাইডটো পানীত আকৌ দ্ৰৱণীয়, গতিকে পানীলৈ যেতিয়া সি গুচি অহাৰ লগে লগে কি হয়, হয়তো এলডিহাইড আমাৰ দেহৰ ভিতৰলৈ যাব পাৰে। এলডিহাইড ইজ কাৰ্চিনোজেনিক, ডেট মিনছ কেঞ্চাৰ কজিং। এইবিলাক সৰু সৰু কথা, এইবোৰ নগণ্য। সেইকাৰণে মই কৈছোঁ, আহ্বান জনাইছোঁ যে প্লাষ্টিক জাতীয় সামগ্ৰী আপোনালোকে সম্পূৰ্ণৰূপে আপোনালোকে পৰিত্যাগ কৰক। প্লাষ্টিক মাটিত বিযোজন নহয়, বহুত দিনলৈকে থাকে, মাটি নষ্ট কৰে, পৰিৱেশৰ নষ্ট কৰে, মানুহৰ জীৱনৰ প্ৰতি ভাবুকি। গতিকে এই বস্তুটো আমি কিয় ব্যৱহাৰ কৰি থাকিব লাগে? আপোনালোকে এটা কথা জানে নিশ্চয়, আমি যিটো PVC ব্যৱহাৰ কৰোঁ, ওপৰত আমি পানী টেংকি ব্যৱহাৰ কৰোঁ, PVC পাইপেৰে পানী যাবলৈ খুব ভাল, কাটিবলৈ ভাল পায়। মিস্ত্ৰীয়ে কয় যে PVC পাইপ লগাওক, কেলেই? কাটিবলৈ ভাল। এই যে PVC পাইপৰ ইংৰাজী নামটো জানে? পয়জন প্লাষ্টিক। তাৰ নামটোৱেই হৈছে পয়জন প্লাষ্টিক। সি কিমান বিষাক্ত ভাবিব। কেতিয়াও দহন নকৰিব, কেতিয়াও নজ্বলাব। পলিথিন কেতিয়াও নজ্বলাব। PVC আৰু বিশেষকৈ থাৰ্মকল, আপুনি একদম কুইণ্টেল আপুনি পলিথিন জ্বলাওক আৰু অকণমান সৰু টুকুৰা এটা আপুনি থাৰ্মকল জ্বলাওক, এফেক্টটো থাৰ্মকলৰ পৰা বেছি হ'ব। থাৰ্মকল ইজ ভেৰি ডেঞ্জাৰাছ। কিন্তু আমাৰ পেকিং মেটেৰিয়েলত সেইবোৰ আহিয়ে আছে। আজি অনলাইন মেটেৰিয়েলত চাওক, অনলাইনৰ যিমানবিলাক চলি আছে, গোটেই পলিথিনৰ সামগ্ৰী গোটেই চহৰ নগৰ ভৰাই পেলাইছে। গতিকে এইবোৰৰ প্ৰতি কিন্তু চৰকাৰৰ এটা ব্যৱস্থা ল'ব লাগে। তাৰমানে ভাৰতবৰ্ষত এনেকুৱা হৈছে, পেকেজিং মেটেৰিয়েলৰ ওপৰত কোনো ধৰণৰ নীতি নাই। আপুনি যদি কিবা এটা বস্তু পেকেট কৰি যদি ক'বলৈ পঠিয়ায়, সেইটো কিহেৰে পেকেট কৰিছে তাৰ কোনো গভৰ্ণমেণ্টৰ গাইডলাইন নাই। আপুনি যিকোনো বস্তুৱে পেকেট কৰিব পাৰে। গতিকে পলিথিনটো কৰিবলৈ ভাল, গতিকে পলিথিনকে চলি আছে। গতিকে এইবিলাক বস্তুৰ প্ৰতি আমি সদায় সজাগ হ'ব লাগিব। ঘৰৰ মহিলাগৰাকী বেছি, মানে মই আপোনাৰ পৰা যিমানখিনি কথা জানিছোঁ, 60-70% মহিলাগৰাকী সচেতন হ'ব লাগিব। লাগিব। মহিলাগৰাকীৰো বহুত গুৰুত্ব থাকে, কাৰণ মহিলাগৰাকীৰ কথা সাধাৰণতে সকলোৱে শুনে। ঘৰত ল'ৰা ছোৱালীকো কণ্ট্ৰল কৰিব পাৰে, মানুহজনকো কণ্ট্ৰল কৰিব পাৰে। এতিয়া ধৰক মই ছাপ'জ পটকৈ ওলাই আহিলোঁ, ওলাই আহি পেলাই 1 কিলোমিটাৰ দূৰত গৈ দেখিলোঁ মোবাইলটো পাহৰি আহিলোঁ, হয়নে নহয়? মই কি কৰিম? মই ঘৰলৈ ঘূৰি যাম। কিন্তু বজাৰলৈ যদি মই যাওঁ, বজাৰৰ বেগটো এৰি থৈ আহিলোঁ, মই ঘূৰি আহিম নেকি? কেতিয়াও নহয়। কেলৈ? আমাৰ পলিথিনৰ বেগ আছে বজাৰত। আপোনাক দাইল ভৰাই দিলে, চাউল ভৰাই দিলে, বুট ভৰাই দিলে, মচুৰ দাইল ভৰালে, মাটি দাইল ভৰালে, বিভিন্ন ধৰণৰ ভৰালে, 10টামান হ'ল তেনেকুৱা টোপোলা হৈ পেলাই, তাৰপিছত আকৌ ডাঙৰ এটাত ভৰাব। ডাঙৰটোত ভৰাই পেলাই দাঙি চাব, আপোনাক সুধিব যে স্কুটাৰত আনিছে, স্কুটি আনিছেনে আপুনি গাড়ী আনিছে? যদি গাড়ী আনিছে বুলি কয়, তেতিয়াহ'লে আৰু এটা দিব, স্কুটি আনি বুলি ক'লে আৰু এটা দিব। কেলৈ দিব? এইটো ছিগি যাব পাৰে। গতিকে কিমান ফ্ৰীকৈ আপোনাৰ ঘৰলৈ পলিথিন বেগ আহে, আৰু এই পলিথিন বেগবোৰ আপুনি কি কৰিব ঘৰত? হয় জ্বলাব, নহয় ক'ৰবাত ৰাস্তা কাষত দলিয়াব। ঠিক তেনেকৈ আমি আচলতে পৰিৱেশটো বিনষ্ট কৰি আছোঁ। গতিকে আমি 3R যিটো কনচেপ্ট, ৰিডিউচ, ৰিউজ, ৰিচাইকেল, তাৰ লগত আৰু এটা লগাই দিওঁ, ৰিফিউজ R। ডেট মিনছ বজাৰত যদি আপোনাক পলিথিন বেগ দিয়ে, মই নলওঁ বুলি মই নকৰোঁ, নালাগে। সেই তেনেকুৱা ধৰণৰ কথাবোৰে আচলতে আমাৰ মনত সজাগতা আনে। আৰু মই এটা কথা কৈছোঁ, ইয়াৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে মই আকৌ এটা উদাহৰণ মই দিব বিচাৰিছোঁ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকক, যিবিলাক অৰ্গেনাইজেশ্যনে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। তেখেতসকলে প্ৰকৃত স্থানলৈ যাওক। যিবিলাক স্থানত বনাঞ্চল ধ্বংস হৈছে, যিবিলাক স্থানত চৰাই চিৰিকটি মাৰিছে, তেনেকুৱা ধৰণৰ স্থানলৈ যাওক, গৈ পেলাই তাত পৰিৱেশৰ কাৰণে মানুহক সজাগ কৰক। এটা ৰুমৰ ভিতৰত, বন্ধ কোঠাৰ ভিতৰত নহয়। আপুনি চাওক, UNEPৰ পৰা মেছেজটো আহে, ক'লৈ আহে? ভাৰত চৰকাৰ। ভাৰত চৰকাৰে কালে দিয়ে? অসম চৰকাৰ। অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকলৈ আহে, ডিষ্ট্ৰিক্টবিলাকলৈ আহে। আল্টিমেটলি কি হয়? ইমান ওপৰৰ পৰা আহিছে,
আল্টিমেটলি গৈ পেলাই বন্ধ 4 কোঠা এটাৰ ভিতৰতে তাৰ বাণীবিলাক শেষ হৈ যায়, আচল জেগা নাপায়গৈ। গতিকে সেইটো নহয়, তাৰ আচল জেগা পাবগৈ লাগে, তেতিয়াহে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সাৰ্থকতা আহিব। আৰু WWF এইটো কথাও কৈ থৈছে, যদি এইটো হাৰত জনসংখ্যা বাঢ়ি থাকে, আমাৰ যদি পৃথিৱীখনৰ ওপৰত জনসংখ্যা এইটো হাৰত বাঢ়ি থাকে, 50 বছৰৰ পিছত আমাৰ প্ৰকৃতিৰ পৰা ল'বলগীয়া সম্পদ যিটো হ'ব, তাৰমানে 3খন পৃথিৱী লাগিব। 3খন পৃথিৱী লাগিব, তেতিয়াহে এইটো হাৰতে একেটা হাৰতে আমাৰ সেই জনসংখ্যাখিনি যিমান হ'বগৈ, সেইখিনি একেটা হাৰতে সম্পদ আহৰণ কৰি থাকিব পাৰিব। হয়, ছাৰে ইমান সুন্দৰকৈ আচলতে পৰিৱেশক আমি কিদৰে ভাল পাব লাগে ইমান সুন্দৰকৈ বুজাইছে কথাখিনি। আচলতে আমি আজি এই পডকাষ্টত এই বিষয়টো এইকাৰণে আনিছোঁ যে আমি জীয়াই থাকিবলৈ হ'লে আমি পৰিৱেশৰ লগত মিলি থাকিব লাগিব। আমি কোনো ধৰণৰ প্লাষ্টিক সামগ্ৰী ইউজ কৰিব নালাগিব, আমি সজাগ হ'ব লাগিব। আমাৰ যি পলিথিন ইউজ, ৰিডিউচ, ৰিফিউজ আৰু ৰিইউজ, আচলতে এই সকলোখিনি কথা ছাৰে তাতে কেমিকেল ইউজবিলাকৰ কথাও বহুতখিনি কথা কৈছে। এই সকলোখিনি কথা যদি আমি অকণমান আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে যদি অকণমান যদি চাই পেলাই বুজিব পাৰে, কিন্তু মই কৈছোঁ 2% হ'লেও মানুহে এজোপা এজোপা গছ ৰুবৰ কাৰণে সাহস কৰিব, নহয় জানো ছাৰ? বৃক্ষৰোপণৰ নিচিনা যি কাৰ্য চৰকাৰে গ্ৰহণ কৰিছে, এই কাৰ্যৰ আচলতে ছাৰে এটা সুন্দৰ কথা কৈছে, 10 লাখ গছৰ ভিতৰত যদি 10,000 গছো যদি বাচি যায়, নহয় জানো, সেই গছখিনিয়ে কিন্তু আমাৰ প্ৰকৃতিৰ কাৰণে খুব ভাল বাৰ্তা এটা দিব। আৰু ইয়াৰ মাজতে মই কেইটামান কথা ছাৰৰ পৰা শুনিলোঁ। PVC যি পাইপ, পয়জন কি ক'লে, পয়জন প্লাষ্টিক, সাংঘাতিক কথা এটা কৈছে। আমাৰ প্ৰত্যেকৰে ঘৰতে এই বস্তুখিনি আছে আৰু আমি বিনা দ্বিধাৰে একদম মুক্তভাৱে আমি ইউজ কৰি আছোঁ। কোনো ধৰণৰ আচলতে সজাগ নহয় মানুহ। আজি যদি মানৱ জাতি, যি জীৱশ্ৰেষ্ঠ মানৱ, এই মানৱ যদি আজি সজাগ হ'লহেঁতেন, এই পৰিৱেশক লৈ যদি সজাগ হ'লহেঁতেন। আৰু ছাৰে আৰু এটা সুন্দৰ কথা কৈছে, মোৰ মনলৈ কথা কিছুমান আহি আছে, যি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমি পাতোঁ, তেওঁ কৈছে যে মুকলিভাৱে পাতক, 4 বেৰৰ মাজত নহয়, তেতিয়া 10ে জানিব, 10ে শিকিব আৰু 10ে আহৰণ কৰিব, নহয় জানো ছাৰ? এই আছিল আচলতে ডক্টৰ উৎপল দত্ত, উদ্ভিদ বিজ্ঞানৰ অধ্যাপক, শিৱসাগৰ বিশ্ববিদ্যালয়। আমি এটা সুন্দৰ বাৰ্তা আজি আমাৰ পডকাষ্টৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আমাৰ এই সাক্ষাৎকাৰটো আপোনালোকৰ ভাল লাগে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।